বেক টু মাই ইউটিউব চেনেল আৰু আজি মই আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আহক তেন্তে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি দুপৰীয়া খাবৰ কাৰণে বনাব লৈছোঁ পাস্তা আৰু তাত দিব লৈছোঁ এটা সৰু আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ দুটা লৈছোঁ, জলকীয়া কেইটামান আৰু বিলাহী লৈছোঁ দুটা। এতিয়া আমি পাস্তাখিনি বইল কৰি ল'ম। ইয়াত দি দিছোঁ পানী, আৰু পানীখিনিত অলপ ৰিফাইন দি দিম। তেতিয়া পাস্তাখিনি লাগি নধৰে, ভাল হয়। আৰু অকণমান নিমখ দি দিছোঁ আৰু এতিয়া আমি ইয়াত দিম পাস্তাখিনি। পিঁয়াজ দুটা আৰু বিলাহীকেইটা মই এনেকৈ কাটি ল'লোঁ সৰু সৰুকৈ। পিঁয়াজকেইটা একেবাৰে সৰু কৰা নাই, এনেকৈ ডাঙৰ ডাঙৰকৈ থৈছোঁ, তেতিয়া খাবলৈ ভাল হয়, দেখিবলৈও ভাল লাগে। আৰু বিলাহীকেইটা এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, এইখিনি একেবাৰে ভাজি দিম। আৰু জলকীয়াকেইটা এনেকৈ ফালি লৈছোঁ, দুফাল দুফাল কৰি দিছোঁ। মই স্পাইচি পাস্তা বনাম, গতিকে মই জলকীয়া অলপ বেছিকৈ দিছোঁ। আৰু যদি আপোনালোকে জলকীয়া খাব নোৱাৰে তেন্তে নিদিব, এটা বা দুটা দিব, যদি একেবাৰে নিদিলেও একো নাই। আৰু এইফালে এতিয়া আমাৰ পাস্তাখিনি হৈছে নাই চাম। আৰু অলপ হ'ব লাগিব, আৰু অলপ তলিবলৈ দিম, তাৰপাছত নমাই দিম। একেবাৰে সিজিবলৈও নিদিওঁ, আধা সিজা হ'বলৈ দিম, আৰু অকণমান সিজিলে হৈ যাব। একেবাৰে সিজিলে খাবলৈ বেয়া হয়, আধা সিজা হ'লে খাবলৈ অকণমান ভাল হয়, লিকটীয়া লিকটীয়া হৈ থাকে, খাবলৈ ভাল লাগে। যেতিয়া তেলত ভাজিম তেতিয়া একেবাৰে সিজি যাব, তেতিয়া খাবলৈ ভাল হয়। বইল কৰোঁতে আধা সিজা কৰি থ'ব, তেতিয়া মানে অকণমান লিকটীয়া তাত থাকি যায়। হৈ গ'ল, এইখিনি আমাৰ পাস্তাখিনি সিজা হৈ গৈছে। এতিয়া আমি গেছটো অফ কৰি দিম, আৰু এইখিনি এখনত চাকনিত টুকি ল'ম। আৰু এইখন এনেকুৱা এখন চাকনিত এইখিনি টুকি ল'ম ভালকৈ, আৰু এইখিনি ইয়াত ধুনীয়াকৈ মেলি দিম, নহ'লে লাগি ধৰে। এনেকৈ মেলি দিলে এটা এটাকৈ হৈ থাকিব, তেতিয়া খাবলৈও ভাল হয়। এইফালে মই কেৰাহী পাতি দিলোঁ, কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ইয়াত অকণমান দি দিম ৰিফাইন, আৰু অকণমান দিম মিঠাতেল, দুইটা মিক্স কৰি দিছোঁ। আমাৰ তেলখিনি এতিয়া গৰম হৈ গ'ল, আৰু এতিয়া আমি দি দিছোঁ ইয়াত এইখিনি কাটি থোৱা। এইটো অকণমান কমাই দিছোঁ। এইখিনি আমি এতিয়া 2 মিনিটমান ভাজি ল'ম। পিঁয়াজখিনি একেবাৰে সিজিব নিদিওঁ, অকণমান কেঁচা হৈ থাকিবলৈ দিম। আৰু এতিয়া আমি ইয়াত দি দিম বিলাহী আৰু জলকীয়াখিনি। এতিয়া দিছোঁ মই সোৱাদ অনুসৰি নিমখ, হালধি। আপোনালোকে পৰিমাণটো চাই ল'ব, গম পাব তেতিয়া কিমানটো দিব লাগে। মছলা ইয়াত এইটো কিচেন কিং মছলা হয়, তাৰে অকণমান দিছোঁ। এইটো ধনিয়া পাউডাৰ হয়, এভৰিডে ধনিয়া পাউডাৰ অকণমান দিওঁ। আৰু এইটো জিৰা পাউডাৰ হয়, জিৰা পাউডাৰ অকণমান দিছোঁ। আৰু এইখিনি এতিয়া ভালকৈ লৰাই ল'ম। বিলাহীখিনি একেবাৰে সিজি হৈ গ'ল।
এতিয়া মই ইয়াত দিম পাস্তাখিনি। এইখিনি পাস্তা ইয়াত মই দি দিছোঁ এতিয়া, আৰু এইখিনি মই ভালদৰে লৰাই লৈ অকণমান সময় সিজিবলৈ দিম। এইখিনি মই অলপ সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াত দিম অকণমান পানী আৰু লগতে দিম অলপ সয়া চচ। সয়া চচটো দিলে কালাৰটো ভাল আহে আৰু খাবলৈ ভাল হয়, সেই গতিকে আপোনালোকে থাকিলে দিব, নাথাকিলে নিদিব, একো নাই। মোৰ ওচৰত আছে যিহেতু সেইকাৰণে মই দি দিছোঁ অকণমান, আৰু এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এতিয়া এইখিনি মই অলপ সময় উতলিবলৈ দিম। এয়া চাওক, আমাৰ এইখিনি উতলি হৈ গ'ল, পানী শুকাই গৈছে একেবাৰে, দেখিছে। এয়া আমাৰ পাস্তা ৰেডি। এতিয়া খাব লৈছোঁ, খাওঁগৈ আৰু আলহীও আছে, আলহীকো দিওঁ খাবলৈ। এতিয়া আমি খাবলৈ দিছোঁ। কেনেকুৱা হৈছে ক'ব আৰু খাবলৈ, কেনেকুৱা হৈছে কোৱা খাবলৈ। এইফালে মানুহ অহাই নাই খাবলৈ। এইটোৱে আছিল আজি মোৰ ৰেচিপি, আৰু আপোনালোকে কেনেকুৱা পালে চাই মোক কমেণ্ট কৰি জনাব, আৰু যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।